আমাৰ চিৰাঙৰ কাজল গাঁৱত মুখ্যমন্ত্ৰী এটা জনসভা আছিলে আৰু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দোহাই দি আমাৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে আৰু দুৰ্ব্যৱহাৰ কৰিছে। আৰু তাৰ পিছতো যোৱাকালিও এটা চৰকাৰী অনুষ্ঠান আছিলে, সেই অনুষ্ঠানতো আমাৰ সাংবাদিকসকলক প্ৰৱেশত বাধা দিছিলে, দুৰ্ব্যৱহাৰ কৰিছে। গতিকে আমি চিৰাং জিলা সাংবাদিক সন্থাই চিৰাং জিলা প্ৰেছ ক্লাবত এটা জৰুৰী বৈঠক অনুষ্ঠিত কৰা হৈছিল আৰু তাতে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে চৰকাৰী অনুষ্ঠানৰ সকলো বা বাতৰি বৰ্জন কৰা হ'ব। আৰু তাৰ পৰিপ্ৰেক্ষিতত এই কথাটো আমি DC মহোদয়ক আমি অৱগত কৰিছিলোঁ লিখিতভাৱে, আৰু DC মহোদয়ে সেই লিখিত পত্ৰখন পাই আজি ৰাতিপুৱা 9:30 বজাত DCৰ কনফাৰেন্স হলত সাংবাদিকসকলৰ সৈতে SP ডাঙৰীয়াৰ উপস্থিতিত এটা যৌথ বৈঠক হ'ল। আৰু সেই বৈঠকত আমাৰ SP মহোদয় আৰু DC মহোদয়ে তেওঁলোকে আমাৰ সাংবাদিকৰ এনে দুৰ্ব্যৱহাৰ কৰা আৰক্ষী তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিছে আৰু আমাৰ ভৱিষ্যতে যাতে সাংবাদিকসকলক কোনেও এনেকুৱা দুৰ্ব্যৱহাৰ নকৰে তাৰ নিশ্চিতি প্ৰদান কৰিছে। তো এইখিনি আমাক আশ্বাস দিয়াৰ পিছত আমিও সাময়িকভাৱে আমাকো DC মহোদয়ে অনুৰোধ জনালে যে ইয়াৰ পিছত আপোনালোকে অনুষ্ঠানত আহক। গতিকে আমি সকলো অনুষ্ঠানৰ বা বাতৰি কৰিম বুলি আমিও প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ, কিন্তু সাময়িকভাৱেহে। পুনৰাই শাস্তি প্ৰদান যদি নকৰে, উক্ত আৰক্ষীসকলক যদি শাস্তি প্ৰদান নকৰে, কিন্তু আমাৰ পুনৰাই এই বাতৰি বৰ্জনৰ সিদ্ধান্ত পুনৰ বাহাল থাকিব।